friends, welcome to my channel Mom's Diary. আজি তন্দুৰী চিকেনৰ ৰেচিপি এটা লৈ আহিছো। ওভেন নোহোৱাকৈ বনাবলৈ চেষ্টা কৰিম। আহকচোন চাও কেনেকৈ বনাও আমি। এনেকৈ চিকেন ল'ব মই 3 পিস লৈছো যেহেতু ইয়াত লকডাউন চলি আছে। এনেকৈ দৈ ল'ব, ডাঙৰ ডাঙৰ পিস ল'ব, দৈ লৈছো আৰু ইয়া সয়া সস অকণমান লৈছো। সয়া সস অকণমান লৈছো আৰু টমেটো কেচাপ অকণমান ল'ব। দৈ দি দিছো, নিমখ ল'ব, নেমু ল'ব, হালধি, जीरा पाउडर, धनिया पाउडर, गरम मसाला पाउडर और अलप चिकेन मसाला लैसो। प्रथमते नेमुटो अलप सेपि दिब, चाब जाते गुटिटो नपरे। गुटिटो थाकिले तिता हबो। सेकनी एखनत सेपि लब एनेके। एटो মই हाते दिए सेपि दिसु। गुटिटो परिसे मटराइ दिउ, मटराइ दि दिसु নহলে तिता हबो। ते धुनियाके हातेरे खानिब, तेतिया गुटे मांसखिनित गुटे मसलाखिनि तेतिया हुमाइ যায়। আপোনালোকে গ্লোভস পিনিও যদি হাতখন লেতেৰা কৰিবলৈ মন নাযায় গ্লোভসও পিনি ল'ব। ধুনিয়াকে সানি ল'ব। দৈ দিব আপোনালোকে। মই দৈ 2 চামুচ লৈছো 3 পিস মাংসৰ কাৰণে। কোৱান্টিটি বেছি হলে আপোনালোকে দৈৰ পৰিমাণটো বঢ়াই দিব আৰু মছলা পৰিমাণটো বঢ়াই দিব। মই 1 চামুচকে লৈছো। ধুনিয়াকে সানি দিব যাতে মছলাখিনি গুটেইখিনি মাংসখিনিত হুমাই যায়। এখিনি সানি পেলাই আপোনালোকে আধা ঘণ্টা 1 ঘণ্টা যিমান দেৰি, কিছুমানে ওভাৰনাইটো মেৰিনেট কৰি থৈ দিয়ে। মই আধা ঘণ্টাও মেৰিনেট কৰি থৈছিলো। মেৰিনেট কৰি এনেকে থৈ দিব। চিকেনখিনি ধুনিয়াকে সানি ধুনিয়াকে आफ्टर हाफ एन आवर এখন পেন ল'ব। এনেকে কেৰাহী ল'ব, ননষ্টিকি কেৰাহী ল'ব বা পেন ল'ব পাৰে। অকণমান তেল ল'ব, বেছি নল'ব। যোনখিনি মেৰিনেট কৰি থৈছিলো আমি সেইখিনি দি দিম ইয়াতে। মেৰিনেট কৰা চিকেনখিনি দি দিম। ধুনিয়াকে অলপ হাই ফ্লেমত ফ্ৰাই কৰিম। এতিয়া পিয়াজখিনি এনেকে কুটা পিয়াজখিনিও দি দিম। নহৰুখিনিও কাটি থৈছিলো মই, নহৰুখিনিও দি দিম। আৰু ইয়াত থকা গুটেই সেইখিনি যোনখিনি পেষ্টখিনি যোনখিনি মছলা সেইখিনি দি দিব। নষ্ট নকৰিব সেইখিনি, তেতিয়া ধুনীয়া লাগে খাই। ভাজ খাই যাব যিহেতু চিকেনটোত আৰু হুমাই যাব। ধুনীয়াকৈ এনেকৈ লৰাই থাকিব হাই ফ্লেমত। এইখিনি অলপ দেৰি ভাজি ল'ব। মই পুৰা ধুনীয়াকৈ চুচি দি দিছোঁ। মই নষ্ট নকৰোঁ বস্তু। ধুনীয়াকৈ দি দিব। মই হাতেৰে দি এনেকৈ দি দিছোঁ। এনেকৈ বিলাহী এটা মই এনেকৈ পিহি লৈছিলোঁ, পিহি লৈ এনেকৈ দি দিব। ধুনীয়াকৈ ভাজিব, হাই ফ্লেমত ভাজি থাকিব। এইটো অলপ দি ভাজি ল'ব হাই ফ্লেমত, যাতে পিঁয়াজখিনি চব আৰু বিলাহীখিনি ধুনীয়াকৈ কোমলি যায়গৈ। সেইটো অৱস্থালৈকে আপোনালোকে ভাজি থাকিব ধুনীয়াকৈ হাই ফ্লেমত। দেখিছেনে চব শুকাই গৈছে ধুনীয়াকৈ, কোমল কোমল চব হৈ গৈছে বিলাহীখিনিও। চাই থাকিব যাতে লাগি নধৰে। এতিয়া অকণমান দেৰি এনেকৈ সিম কৰি দিব। এয়া দেখিছেনে ধুনীয়াকৈ ভাজ খাই গৈছে। এইখিনি ধুনীয়াকৈ ভাজ খাই গৈছে। এইখিনি বহুত ভালকৈ সিজাব লাগিব। প্ৰথমতে আপোনালোকে প্ৰেছাৰ কুকাৰটো সিজাই ল'ব পাৰে। এতিয়া পানী অকণমান দি এতিয়া ল' ফ্লেমত এতিয়া অলপ দেৰি আমি সিজাম। মই প্ৰায় হাফ এন আৱাৰ এনেকৈ ল' ফ্লেমত থৈ দিছোঁ। আৰু সেইখিনি হোৱাৰ পাছত এয়া এনেকৈ পুৰি ল'ম। এইখিনি উলিয়াই পেলাই পানীটো শুকাই যোৱাৰ পাছত সেইখিনি কেৰাহীত থকাখিনি ধুনীয়াকৈ এনেকৈ উলিয়াই লৈ ষ্টেণ্ড এডালত এনেকৈ জুইত পুৰি দিব। তেতিয়া সেই যোনটো পুৰা গোন্ধ তন্দুৰীৰ সেইটো আহিব। খাবলৈ বিৰাটেই ধুনীয়া হয়। একদমেই কিনা তন্দুৰী নিচিনা লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু খাব।
আৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব কিন্তু কেনেকুৱা পালে খাই পেলাই বনাব ইমান ইজি মেথড ইমান ইজিকৈ তন্দুৰী ঘৰতে বনাব পাৰি আপোনালোকে ইমাজিন কৰিব পাৰিছেনে অভেন নোহোৱাকৈ এবাৰ বনাবচোন কিমান ধুনীয়া লাগে খাই আপোনালোকে কোৱান্টিটি বেছিকৈও বনাব পাৰে মই 3 পিচেই বনাইছোঁ কাৰণ লকডাউন চলি আছে এতিয়া পাবলেই নাই চিকেন মই আগতে আনি থোৱা এয়া দেখিছেনে এনেকুৱা হৈ যায় কি ধুনীয়া লাগে খাই বহুত টেষ্টি হয় খাবলৈ আপোনালোকে বনাব খাব বেলেগকো খুৱাব নিজেও ডকুচি পেলাই খাব আৰু খালে এৰিব নোৱাৰে আপোনালোকে ইমানেই ক'লোঁ আপোনালোকক খাব আপোনালোকে ধুনীয়াকৈ পিঁয়াজ নেমু দি ধুনীয়াকৈ এনেকৈ সজাই দিব আলহী আহিলে দিব আলহী আপোনাক সলাগি তত নেপাব ধন্যবাদ